সভাৰ সন্মানীয় সভাপতি মহোদয়, আমাৰ কামৰূপ জিলাৰ বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়, আমাৰ দক্ষিণ কামৰূপ বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়, আমাৰ বাসু মহাসভাৰ সন্মানীয় সভাপতি আজি আমাৰ এটা বিশেষ দিন বুলি ক'ব লাগিব যে প্ৰথমবাৰৰ কাৰণে আমাৰ মালিয়াটাত বিশেষকৈ দক্ষিণ কামৰূপ হৈছে কিন্তু মালিয়াটাত আমাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মালিয়াটাত প্ৰথমবাৰৰ কাৰণে আমাৰ ধুনীয়াটা সংগঠন মিলি পেলাই আমাৰ বড়ো সাহিত্য সভা আয়োজন কৰিব। আৰু আজি এই লাইভোটা স্থাপনৰ এই পবিত্ৰ দিনটোত মই স্থানীয় বিধায়ক হিচাপে উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। আমাৰ বিশেষকৈ সাহিত্য সভাৰ অনুষ্ঠানবিলাকৰ জৰিয়তে আমি নতুন প্ৰজন্ম বিশেষকৈ আমাৰ প্ৰত্যেকটা বড়ো সাহিত্য সভাই যথেষ্ট পৃষ্ঠপোষকতা কৰে। আমি আজিৰ পৰা কেইমাহমান আগত আমাৰ অসম ভিত্তিত কেন্দ্ৰীয়ভাৱে বড়ো সাহিত্য সভা আমি বকো অঞ্চলত আয়োজিত কৰিছিলোঁ। তাত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছিলে, আমাৰ BTCৰ ডাঙৰীয়া আছিলে। আমি এখন বৰ্ণাঢ্য কাৰ্যত বড়ো সাহিত্য সভাখন সফলমণ্ডিত হৈছিলে। আমাৰ পলাশবাৰী সমষ্টিত অনুষ্ঠিত হ'ব লগা এই যে আমাৰ কামৰূপ জিলা লগতে আমাৰ দক্ষিণ কামৰূপ জিলাৰ লগতে আমাৰ বাসু বড়ো জাতীয় পৰিষদৰ যি তিনিওটাৰ যি একেলগে যি আমাৰ কাৰ্যসূচীটো বড়ো সাহিত্য সভা কাৰ্যসূচী আয়োজন কৰিব ওলাইছোঁ, এইখনো যাতে সাফল্যমণ্ডিত হয়, এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয় তাৰে কামনা কৰিছোঁ। আৰু নিশ্চয়কৈ দেখিছোঁ যে আমাৰ একদম দাদা ঠাণ্ডাটো আছে, লগতে আমাৰ দাদা আছে, চব গোটেইখিনি যিখিনি আমাৰ মেইন মূলতঃ যিখিনি ব্যক্তি সকলোৱে আজি ইয়াতে উপস্থিত আছে আৰু সকলোৰে নেতৃত্বত নিশ্চয়কৈ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব। তাকে কৈ পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক অহা যি 12-13 তাৰিখ আজিৰ পৰা প্ৰস্তুতি আৰম্ভ হৈ যাব ভালকৈ। ইমান দিন আনঅফিচিয়েলি হৈ আছিল, আজিৰ পৰা প্ৰস্তুতি ভালদৰে আৰম্ভ হ'ব। আমাৰ মাজত হিতেশ ঠাকুৰীয়া ডাঙৰীয়াও আছে ইয়াতে, আমাৰ ষ্টেট কাউন্সিল। ত' আমি আজিৰ পৰাই যাতে সকলোকে মই অনুৰোধ জনাইছোঁ চবৰে যাতে আজিৰ পৰা প্ৰস্তুতিত ভালকৈ লাগি যায়। আৰু বিশেষকৈ বাগৰুম্বা যিটো আমাৰ নৃত্য, সেইটোৱে মেইন আমাৰ আকৰ্ষণৰ স্থল। আমাৰ বৃহত্তৰ অসমখনৰ এটা সুকীয়া পৰিচয় বহন কৰে যাতে এই বাগৰুম্বা নৃত্যটো যাতে আমাৰ ভালদৰে পৰিৱেশন হয় তাৰে কামনা কৰিছোঁ। আৰু এটা ভাল পৰিৱেশ, কিয়নো দুয়োফালে পাহাৰ টিলা বুলি কয়, একচুৱেলি পাহাৰ নহয় টিলাৰ দৰে ধুনীয়া পৰিৱেশ, এই পৰিৱেশত আমাৰ এই অনুষ্ঠানটো আয়োজিত হ'ব। মই এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি মই কামনা কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। Cameraman di maka ini live itu tadi অলপ চাবলটো মাৰি দিব যে পুৰি যাব নিতে শিলটো দি থৈ দিয়া তেতিয়া নামি নাযায়, পিছত মিলাই শিলটো নাই, শিলটো সোমাই দিয়ক ভিতৰে আছে আছে পানী আছে দে হাতিবৰ কাৰণে Jai